নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে দেখা পাইছে 2 নম্বৰ দিনৰ পোৱালি হয়। আজি 2 নম্বৰ দিন। কালি এটা পোৱালি ওলালে আৰু আজি বাকী কেইটা পোৱালি ওলাইছে আৰু 4টা ডিম ফুটি পোৱালি ওলাব বাকী আছে। গতিকে আজি মই আপোনালোকক দেখাইছোঁ পোৱালিখিনি আৰু আপোনালোকে দেখা পাইছে অতি সুন্দৰভাৱে আমি পোৱালিখিনি দেখিবলৈ পাইছোঁ। আজি কেইবাদিনৰ উমনিৰ অন্তত আমাৰ পোৱালিখিনি জন্ম হৈছে আৰু খুব সুন্দৰকৈ আমাৰ হাঁহৰ পোৱালিকেইটা ওলাইছে আৰু মই ছেকেণ্ড টাইম এনেদৰে পোৱালি উলিয়াইছোঁ। ইয়াৰ আগতেও এবাৰ মই পোৱালি উলিয়াইছোঁ আৰু এইবাৰ 2 নম্বৰ বাৰ। গতিকে বহুত কথা জানিব পাৰিছোঁ, বহুত কথা শিকিছোঁ আৰু তাৰ বাবে মই আজি এটা ভিডিঅ' প্ৰস্তুত কৰি উলিয়াইছোঁ, যাতে যিসকল লোকে ধৰি লওক হাঁহৰ বিষয়ে জানিব বিচাৰিছে বা হাঁহ পালন কৰিব বিচাৰিছে, তেওঁলোকেও এটা কথা শিকিবলৈ পাব মোৰ এই ভিডিঅ'টোৰ পৰা। ত' বন্ধুসকল, আজি আমি কথা পাতিম যে প্ৰথম দিনাখনৰ পৰা আমি 7 দিনলৈকে মানে এসপ্তাহ এই পোৱালিখিনি আমি যত্ন কিদৰে ল'ম বা আমি কিদৰে যত্ন ল'ব লাগে, তাৰ ওপৰত আজি এই ভিডিঅ'টো আমি বনাইছোঁ। গতিকে ভিডিঅ'টো সকলোৱে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ নতুন ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। তো বন্ধুসকল, আপোনালোকে দুটা কথাই ফাৰ্ষ্টতে মনত ৰাখিব লাগিব। প্ৰথম কথাটো হৈছে থকা আৰু দ্বিতীয় কথাটো হৈছে খোৱা। যদি আপুনি এই দুটা কথা মন দি যদি আপুনি আগবাঢ়ি যায় তেতিয়াহ'লে আপুনি সফল হ'ব পাৰিব। আপুনি নিশ্চয় বুজি পাইছে মই কি ক'বলৈ গৈ আছোঁ। এই যি পোৱালিখিনি আপুনি দেখিছে, এই পোৱালিখিনি আজি 3 নম্বৰ দিনৰ পোৱালি আৰু আমি পোৱালিখিনি মাকৰ পৰা এক্সট্ৰাকৈ ছেপাৰেট কৰি আনিছোঁ। যদি আপুনি পোৱালিখিনি গঁৰালতে মাকৰ লগত থাকিবলৈ দিয়ে, তাত যদি অন্য হাঁহো থাকিবলৈ দিয়ে বা মতা হাঁহটোও থাকিবলৈ দিয়ে, তেনেহ'লে এই মতা হাঁহটোৱে পোৱালিখিনি কামুৰিব পাৰে বা খুটিব পাৰে, তাৰ ফলত পোৱালিৰ মৃত্যু হ'ব পাৰে। বা যদি আপুনি গঁৰালটোত পোৱালিখিনি মেলি দিয়ে, তাৰ ফলত বহুত অসুবিধা হ'ব পাৰে। গতিকে এই পোৱালিকেইটাক এক্সট্ৰাকৈ ছেপাৰেট কৰি লৈ আপুনি ভালদৰে ৰাখিব লাগিব। আপুনি নিশ্চয় দেখা পাইছে মই পোৱালিখিনি এনেদৰে সৰু এটা কেজত লৈ ধুনীয়াকৈ ৰাখিছোঁ। মই পাৰ্মানেণ্টকৈ ইয়াত ৰখা নাই, ইয়াত মই অলপ টাইমৰ বাবে এনেকৈ ছেপাৰেট কৰি ৰাখিছোঁ আপোনালোকক দেখাবৰ বাবে। আৰু মেইন কথাটো হ'ল খোৱা। আপুনি সিহঁতক খুৱাব আৰু যত্ন ল'ব লাগিব। মই যিটো মুৰ্গীয়ে দানা খায়, একেবাৰে সৰু পোৱালি যিটো দানা খায়, সেই দানাটো মই সিহঁতৰ বাবে আনিছোঁ আৰু সিহঁতক খাবৰ বাবে দিছোঁ। আৰু এইটো নহয় যেন আপুনি পোৱালিখিনি সৰু হৈ আছে বাবে আপুনি খাবলৈ নিদিব বা এনেকৈ ৰাখি দিব 2 এদিন, সেইটো ভুল কেতিয়াও নকৰিব। মই প্ৰথম দিনাখন যেতিয়া পোৱালি এটা ওলাইছিলে তাকতো খাব দিয়া হোৱা নাছিলেই, আৰু যেতিয়া দ্বিতীয় দিনাখন ওলাইছে, মই দ্বিতীয় দিনাখন 2 এটা পোৱালি ওলাইছে আপোনালোকক দেখাইছোঁ। ত' সেইকেইটা পোৱালিক মই খাবলৈ দিয়া নাছিলোঁ, কিন্তু 3 নম্বৰ দিনা মই তেহেঁতক ভালদৰে খোৱাবৰ যত্ন লৈছোঁ। কাৰণ এটা পোৱালি এদিন নোখোৱাকৈ আছে, 2 দিন নোখোৱাকৈ আছে, কিন্তু 3 দিন 4 দিন তেহেঁতি নোখোৱাকৈ থাকিব নোৱাৰে। গতিকে আমি খোৱা বোৱাৰো বিশেষভাৱে যত্ন ল'ব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল যে সিহঁতক থকা এটা সুব্যৱস্থা কৰিব লাগিব। আপুনি গোটেই হাঁহখিনিৰ লগত মানে একেলগে ৰাখিব নোৱাৰে বা 2-3টা ডাঙৰ হাঁহৰ লগতো সিহঁতক ৰাখিব নোৱাৰে, বা মাকৰ লগত ৰাখিলে কোনো কথা নাই, কিন্তু হ'লেও আপুনি যদি পোৱালিখিনি এক্সট্ৰাকৈ ৰাখে তেতিয়া আপোনাৰ বেছি সুবিধা হ'ব। আৰু আপোনালোকে দেখা পাইছে নিশ্চয় মই এনেদৰে গঁৰালতে মই কাঠ দি পেলাই অকণমান বেৰি দিছোঁ আৰু সৰু সৰু পোৱালিকেইটাক এনেদৰে ৰাখি দিছোঁ। আৰু খাবৰ বাবে এখন সৰু কাঁহীত এনেকৈ যিটো দানা হয় সেই দানাটো অকণমান পনীয়া কৰি দিছোঁ, মানে অকণমান আৰু পনীয়া কৰি দিছোঁ, নিশ্চয় আপুনি দেখা পাইছেই, যাতে সিহঁতৰ ডিঙিত লাগি নধৰে। আৰু সেইবাবে মই এনেকৈ দিছোঁ। যদি শুকানকৈ দিলে কি হয়, সিহঁতৰ ডিঙিত লাগি ধৰে। আৰু আপুনি শুকানকৈও দিব পাৰে, কিন্তু কাষতে আপুনি পানীৰ ব্যৱস্থাটো কৰি দিব, যাতে দানাটো খাই পানীকণ খাব পাৰে তেহেঁতি, নহ'লে সিহঁতৰ ডিঙিত লাগি ধৰিব পাৰে। গতিকে সেই কথাটো আপুনি মন দিব আৰু অকণমান চোৱা চিতা কৰি থাকিব, খাব দিওঁতে হওক বা তেনেকৈ টাইমে অকণমান সিহঁতক চোৱা চিতা কৰি থাকিব। তেতিয়া আপুনি পোৱালিকেইটা
ডাঙৰ কৰিব পাৰিব সোনকালে। আৰু আমাৰ যদি ভিডিঅ'টো চাই আপুনি ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগতে যদি আপুনি নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বহুতো নজনা কথা শিকিবলৈ পাব। গতিকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।